অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট নামে যাৰ পৰিচয়। অসমৰ দুজন জনপ্ৰিয় অভিনেতা বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰা এই দুজন অভিনেতাই শেহতীয়াকৈ তেওঁলোকে বেহৰবাৰী আউটপোষ্ট এৰি বিয়লিৰ বৃন্দাবন নামৰ এখন নতুন ৰঙৰ বাবে ধাৰাবাহিক কৰিছিল। কিন্তু অভিনেতা সিদ্ধাৰ্থ শৰ্মাই নিজৰ ফেচবুক পোষ্টত শ্বেয়াৰ কৰে যে বিয়লিৰ বৃন্দাবন হয়তো আমাৰ ভুলৰ বাবেই বন্ধ হ'ব পাৰে। অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ লেটেষ্ট এইটো ফেচবুক পোষ্ট, য'ত তেখেতে লিখে যে আমাৰ ভুলৰ কাৰণেই বন্ধ হ'ব চাগৈ ধাৰাবাহিক বিয়লিৰ বৃন্দাবন, ওম সাই ৰাম। কিন্তু যদি এই কথাটো সত্য হয় তেন্তে আমি নিশ্চিত যে ৰাইজৰ মৰম আশীৰ্বাদ আৰু তেখেতসকলৰ অলপমান কষ্টই ধাৰাবাহিকখন আৰু ভাল হ'ব। ৰাইজে যাতে ভাল পাওক, ৰাইজে যাতে ধাৰাবাহিকখন মৰমেৰে সাদৰে আঁকোৱালি লওক, আমি তাকে আশা কৰিব পাৰোঁ। আৰু এই পোষ্টটোৰ বিষয়ে আপোনালোকে কি কয় সেয়া আমাক নিশ্চিতভাৱে কমেণ্ট বক্সত জনাব।